কে বাৰু কা নহয় দেই জুবিন গাৰ্গ নাইকিয়া হৈ গ'ল কে বাৰু কা ঠাণ্ডা কৰিছিলে কিন্তু জুবিন গাৰ্গৰ ইমোশনছ 3 কোটি 60 লাখ মানুহৰ ইমোশনছ কা ইমোশনছ 3 কোটি 60 লাখ নহ'ব পাৰে কিন্তু জুবিন গাৰ্গ প্ৰত্যেকজন ব্যক্তি নহ'ব নাটক বাজি চলি আছে নাটক নহ'ব প্ৰত্যেকজন ব্যক্তি সন্দীপন গাৰ্গকো আনিব লাগে তাত থকা প্ৰত্যেকগৰাকী যিমান মানুহ গৈছিলে আৰু কি নাম হৈছে শ্যামকানু মহন্ত ডাঙৰীয়া পলাতক অৱস্থাত আছে আৰু তেওঁ পাছপোৰ্ট ভিজা দৰকাৰ সব কেঞ্চেল কৰিব লাগে সব আপোনাৰ মাটি সম্পত্তি সকলোবোৰ তদন্ত চলিব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত মানে অন্যায় হৈছে অন্যায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি কাটৰ জোৰে অনুৰোধ কৰিছোঁ আপুনি এতিয়া জনপ্ৰিয় লোকপ্ৰিয় আপুনি সেইদিনাখনি হৈ যাব যিদিনাখনি আপুনি জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হোৱা অন্যায় আপুনি বিচাৰ দিব অসমৰ ৰাইজক যিদিনা আপুনি বিচাৰ দিব চাওক জুবিন গাৰ্গ ডাঙৰীয়াৰ এই ঘটনাটোত আপোনাৰ অসম পুলিচ প্ৰশাসনৰ পৰা প্ৰত্যেকজন ব্যক্তিয়ে কান্দিছে প্ৰত্যেকজন ব্যক্তিয়ে বিষয়ৰ ওপৰত দুখ মানে কি কৈছে দুখ সন্তপ্ত হৈছে গতিকে এটা কথা জুবিন গাৰ্গ ডাঙৰীয়া কেৱল গৰিমা বৌ কেৱল তেওঁৰ পৰিয়ালৰ মানুহ নহয় গোটেই অসমৰ মানুহ জুবিন গাৰ্গ ডাঙৰীয়া হৈ মই বৌক এটা কথা ক'ম এখন এফআইআৰ ৰুজু কৰক উচিত তদন্ত লাগে দুধ পানী হৈ যাব ইয়াৰ গোটেই এইবিলাক খেলি মেলি হৈছে আৰু এটা কথা দেই তেওঁলোকৰ দেহাটো যি আপোনাৰ পষ্টমৰ্টেম কৰিলে সেই ৰিজাল্টটো মানে নিউট্ৰেল ৰিজাল্ট হ'ব লাগে মুখ্যমন্ত্ৰীক এটাই অনুৰোধ যে মুখ্যমন্ত্ৰী মহোদয় ইয়াত এতিয়া আমি আপোনাৰ ওপৰতে ভৰসা কৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ ওপৰত কোনো নাই যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সকলো পালে ৰাইজৰ পৰা মৰম চেনেহ সকলো পাইছে মুখ্যমন্ত্ৰীয়ে পাবলৈ এটাই বাকী আছে সেইটো লোকপ্ৰিয় উপাধি অসমৰ ৰাইজে দিব তেতিয়া যিদিনাখনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিউট্ৰেল এটা জাজমেণ্ট দিব যে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত প্ৰকৃততে হৈছিলে কি ঘণ্টাই আমাৰ বেলেগ ইমান টুকুৰা আপোনাৰ ভিডিঅ' আহিছে কিয় ফুল ভিডিঅ'বিলাক অহা নাই ঘণ্টাই বেলেগ ইনফৰ্মেশ্যন কিয় বেলেগ ইনফৰ্মেশ্যন অসমত এই দালালবিলাক যেতিয়া বাহিৰৰ পৰা আহে আগে পিছে NSG Z+ ছিকিউৰিটি দিয়ে জুবিন গাৰ্গ ডাঙৰীয়া সম্পদ হয় দালালবোৰতকৈ বহুত ওপৰৰ মানুহ কিয় তেওঁ আগে পিছে আপোনাৰ Z+ ছিকিউৰিটি নাথাকিলে কিয় তেওঁৰ লগত এখন এম্বুলেঞ্চ নাথাকিলে জুবিন গাৰ্গ ডাঙৰীয়া ক'ত নাইকিয়া হৈ গ'ল কেনেকৈ হেৰাই গ'ল অসমৰ ৰাইজে কেতিয়া কোনো কাৰণত এৰি নিদিয়ে এইটো ইমোশ্যনছটো হ'ল আমাৰ জন্মগত এটা ইমোশ্যনছ গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত এই অনিয়ম কেতিয়া কোনো কাৰণত মানি লোৱা নহ'ব ৰাইজৰ মাজলৈ আহিছে গতিকে অসমৰ ৰাইজক অসম পুলিচ প্ৰশাসনক জুবিন প্ৰেমী ৰাইজক কামখিনি কৰিবলৈ আগবঢ়াই দিয়ক অসম পুলিচ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাকালিলৈকে কামখিনি খুব ভালদৰে কৰিলে এতিয়া আহি থকা দিনত যে জুবিন গাৰ্গ ডাঙৰীয়া যদি ন্যায় নাপায় তেতিয়া আপোনাৰ নিচিনা হাংগু পাংগু মোৰ নিচিনা মানুহে ক'ত ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা কথাবিলাক তেওঁলোকৰ ঘটনাবিলাক উলট পালট হৈ আছে আমি যিখিনি স্ক্ৰীনশ্বট পাইছোঁ সেইখিনি স্ক্ৰীনশ্বটটো মিছা নাছিলে এই স্ক্ৰীনশ্বটখিনি চাই প্ৰত্যেকজন মানুহে ক'ব পাৰিব এজন মূৰ্খই গম পাব যে ই অঘটন নহয় ই দুৰ্ঘটনা নহয় ই পৰিকল্পিত হত্যাকাণ্ড গতিকে এজন চিজাৰ এটাক থকা এজন যদি শাৰীৰিকভাৱে অসুস্থ ব্যক্তিক তাত যাবলৈ কোনে অনুমতি দিলে আৰু তেওঁলোকৰ হুৱে বাৰ বডিগাৰ্ড নিচাকৈ থকা সিদ্ধাৰ্থ শৰ্মাই নকওঁ মুখৰ পৰা বেয়া শব্দ ল'ব কি কৰি আছিলে তাত সিদ্ধাৰ্থ শৰ্মাই কি কৰি আছিলে সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব আছিলে জুবিন গাৰ্গ ডাঙৰীয়াক কি খায় কেতিয়া হাগে কেতিয়া কি কৰে চব দায়িত্ব ল'বলৈ সিদ্ধাৰ্থ শৰ্মাই সেইটো সময়ত কি কৰি আছিলে আৰু সিদ্ধাৰ্থ শৰ্মা খবৰদাৰ সিদ্ধাৰ্থ শৰ্মাৰ ভাগৰ 30 কোটি টকা এটা ৰয়েল হেৰিটেজ আছে 2-3টা পানী ফেক্টৰী আছে আপোনাৰ 3-4টা জেগাত ফ্লাইট আছে জুবিন দা আজি ডেটত কি আছে একো নাই জুবিন দাক লুটি পুটি খালে আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰত্যেকটো কল লিষ্ট আপোনালোকে অসম পুলিচ প্ৰশাসনক ক'ম যে আপোনালোকে তদন্ত চলক বিগত 6 মাহৰ পৰা এই বিষয়বিলাক কাৰ লগত প্লেনিং হৈছিলে কিবা কাৰণত কেঁচু খান্দোতে